Good morning friends, welcome back to our channel. আশা কৰোঁ আপোনালোকে ভালে আছে, আমিও ভালে আছোঁ। আমি আজি এটা বিশেষ ব্লগ লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ আৰু এই ব্লগটো হ'ব আমাৰ টয় ট্ৰেইন জাৰ্নি আৰু টয় ট্ৰেইন জাৰ্নিটো হ'ব NJP টু দাৰ্জিলিং। আমি কেনেকৈ ক'ৰ পৰা কি ধৰণে NJP টু দাৰ্জিলিং টয় ট্ৰেইনেৰ জাৰ্নি কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ আৰু এবাৰ কৈ দিছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰিব। বলক আমি জাৰ্নি ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া আহি পালোঁ আমি দাৰ্জিলিং হিমালয়ান ৰেলৱে প্লেটফৰ্মত। এতিয়া মই বহুত এক্সাইটেড হৈ আছোঁ, লাইফত ফাৰ্ষ্ট টাইম মই টয় ট্ৰেইন দি জাৰ্নি কৰিম। আমি এইবিলাক টিভিতে চাইছোঁ টয় ট্ৰেইন, আজি নিজ চকু দি ওচৰৰ পৰা ফিল কৰিম। আই এম ভেৰি এক্সাইটেড। ফ্ৰেণ্ডছ, এয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ 2 ফিটৰ প্লেটফৰ্ম আৰু এইটো হৈছে নেৰ' গছ আৰু ইয়াতে অকল আপোনাৰ টয় ট্ৰেইনে আহিব, বেলেগ ট্ৰেইন নাহে। এই ভিডিঅ'টো অকণমান দীঘল হ'ব কাৰণ ভিডিঅ'টো আমি বহুত 8 আৱাৰ্ছত জাৰ্নি হয় আৰু থ্ৰু আউট দ্য জাৰ্নি আমি কেপচাৰ কৰাৰ চেষ্টা কৰিম কাৰণ বহুত নেচাৰ ইয়াতে আমি এনজয় কৰিম আৰু ভাল লাগিব, আপোনালোকক দেখাই ভাল লাগিব। আৰু আমি নৰ্থ ইষ্টৰ মানুহ এনে পাহাৰ ভাল পাওঁ, কিন্তু দাৰ্জিলিং কুইন অফ হিলছ বুলি কয়। কুইন অফ হিলছ আজি আমি এক্সপ্ল'ৰ কৰিম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু লাষ্টলৈকে চাই থাকিব আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক আমি এই জাৰ্নিটো ষ্টাৰ্ট কৰোঁ। ইয়াতে বহুত ফৰেইন গেষ্ট আছে, আমি দেখুওৱাৰ চেষ্টা কৰিম আপোনালোকক। ফাইনেলি টয় ট্ৰেইন প্লেটফৰ্মত আহি আছে আৰু চবৰে এয়া ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চে হ'ব কাৰণ এবাৰ উঠিলে আই থিংক ইটছ ছাফিচিয়েণ্ট কাৰণ বহুত 8 আৱাৰ্ছ জাৰ্নি হয় আৰু চবে ভিডিঅ' কেপচাৰ কৰি আছে আৰু লগত বহুত ফৰেইন গেষ্ট আছে। তাইৰ মুমেণ্ট কেপচাৰ কৰি আছে আৰু তাই বহুত এক্সাইটেড, ময়ো এক্সাইটেড কাৰণ দিছ দ্য ফাৰ্ষ্ট টাইম ডেট মই এই টয় ট্ৰেইনত উঠিম আৰু দেখাটো বহুত ধুনীয়া। আগত আমি টিভিত দেখিছিলোঁ, এতিয়া ৰিয়েলত চাই আছোঁ আৰু এইটো হৈছে ডিজেল ইঞ্জিন টয় ট্ৰেইন, 2 কম্পাৰ্টমেণ্ট AC এণ্ড নন AC। ACৰ প্ৰাইচ হৈছে 1500 আৰু নন ACৰ প্ৰাইচ হৈছে 1400, অনলি 100 rupees ডিফাৰেঞ্চ। আৰু আমি ACৰ টিকেট নাকাটা কাৰণটো হ'ল যে ACৰ উইণ্ড'বিলাক ফিক্স হয়, আপুনি বাহিৰত ওলাই চাব নোৱাৰিব, হাত ওলাব নোৱাৰিব আৰু এনেও আমি নেচাৰ এনজয় কৰিব যাম। অকণমান যদি ফ্ৰেছ এয়াৰ নাপাওঁ ভাল নালাগিব। সেইকাৰণে আমি নন AC 1400 টিকেট কাটিলোঁ আৰু টিকেট আপুনি অনলাইন বুক কৰিব পাৰে, IRCTC বা ইয়াতে প্লেটফৰ্ম আহিও আপুনি বুক কৰিব পাৰে বহুত ধুনীয়াকৈ, কিন্তু অনলি 2টা কম্পাৰ্টমেণ্ট। আৰু এই হৈছে ফৰেইন গেষ্ট ফ্ৰম ছুইজাৰলেণ্ড, তেখেতসকলো আহিছে হাজবেণ্ড এণ্ড ৱাইফ এণ্ড দে আৰ বোথ এট দ্য এজ অফ 75 years আৰু তেখেতে 25 years আগত আহিছিল ইণ্ডিয়াত, সেইটোৱে ক'লে। বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ তেখেতৰ ইণ্ডিয়াক লৈ, তেখেতে বহুত থেংক ইউ দিলে মোক। আৰু ফাইনেলি আমাৰ ইঞ্জিন ইয়াতে ফিক্স হ'বলৈ গৈ আছে। দিছ ইজ দ্য প্ৰচেছ অফ ফিক্সিং আৰু এয়াই আমাক লৈ যাব টুৱাৰ্ডছ দাৰ্জিলিং। NJP ষ্টেচনৰ পৰা ওলাই আমি শিলিগুৰি ষ্টেচন আহি পালোঁ। শিলিগুৰি ষ্টেচনখনো দেখিবলৈ ধুনীয়া। ইয়াৰ পৰা আমি দাৰ্জিলিং ষ্টেচন পোৱা আগলৈ কি কি ষ্টেচন পাম চব ইয়াতে ভালকৈ লিখা আছে, যেনেকুৱা সোনাডা, ঘুম। এতিয়া নামবিলাক শুনিলোঁহে, গৈ চাম কেনেকুৱা লাগে। ইয়াতে আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। শিলিগুৰিৰ পৰা ওলাই আমাৰ লাঞ্চৰ অৰ্ডাৰ ট্ৰেইন ষ্টেপে লৈ গ'ল, বিকজ ট্ৰেইনত কেণ্টিন নাই আৰু এই লাঞ্চটো আমি তিনধাৰীয়া ষ্টেচনত পিক আপ কৰিব লাগিব। আৰু ইয়াতে ভেজ আৰু নন ভেজ দুটাই আইটেম আছে, আপোনালোকে ভেজ ৰাইচ বা নন ভেজ ৰাইচ ল'ব পাৰে আৰু লগতে ম'ম' আছে। ভেজ ৰাইচৰ প্ৰাইচ হ'ল 140 আৰু নন ভেজ ৰাইচৰ প্ৰাইচ হ'ল 160। আৰু এতিয়া আমি ক্ৰছ কৰিলোঁ সুকনা ষ্টেচন। সুকনা ষ্টেচন বহুত ধুনীয়া ষ্টেচন, ইয়াৰ অনলি টয় ট্ৰেইনৰ ষ্টেচন হয় এইবিলাক। অকণমান কেইটামান ষ্টাফ দেখা পাব আপোনালোকে ইয়াতে। আৰু ট্ৰেইনটো ধীৰে ধীৰে এতিয়া হাইট গেইন কৰি আছে আৰু মই আপোনাক জনাই দিওঁ ট্ৰেইনটো 88 কিলোমিটাৰ্ছ জাৰ্নি কৰিব আৰু 15 কিলোমিটাৰ্ছ পাৰ আৱাৰ আৰু 7 পৰা 8 ঘণ্টা সময় লাগিব। আৰু ইয়াতে 6 জিগজেগ ক্ৰছিং আছে আৰু এটা লুপ লাইন। জিগজেগ ক্ৰছিং হৈছে আপোনাৰ ৰাস্তাৰ যোনটো আপোনাৰ ক্ৰছ কৰে, ৰাস্তাৰ মাজেৰে যোনটো ক্ৰছ কৰে সেইটো জিগজেগ ক্ৰছিং বুলি কোৱা হয়। আৰু ট্ৰেইনত সময় বহুত লাগে আৰু কিন্তু সময় বহুত লাগিলে আপোনালোকক যোনটো এণ্টাৰটেইনমেণ্ট দিব এই জাৰ্নিটো, অন্য কোনো মিনছ অফ ট্ৰেন্সপৰ্ট এই আপোনালোকে এণ্টাৰটেইনমেণ্টটো নাপাব।
চ' আমাকো বহুত ভাল লাগি আছে, লগত যিবিলাক গেষ্ট আছে চবেই বহুত এনজয় কৰি আছে। চ' আহক ভিডিঅ'টো লাষ্টলৈকে চাই দিয়ক। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি ইয়াৰলৈকে আহিছে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' এয়া প্ৰথম জিগজেক ক্ৰচিং কৰি আমি পাহাৰৰ মাজত সোমাই আছোঁ। চ' ইমান ধুনীয়া পাহাৰ, আপোনালোকে মানে চালে মই কি ক'ম, মানে মই ভিডিঅ' কৰাৰ পৰা মই নিজকে ৰখাব পৰা নাই। চবেই ভিডিঅ' কৰি আছিলে, চবেই ফ'কাছ কৰি আছিলে আগলৈ কি আহে, কি জংঘল আহে। আৰু এটা কথা ফ্ৰেণ্ডছ, আপোনালোকে এই ট্ৰেইন দি আহিব, এটা বস্তু আপোনালোকে কেয়াৰফুল কৰিব। আমাৰ ট্ৰেইন ষ্টাফে আমাক জনাই দিছে, ৱাৰ্ণ কৰি দিছে, হাত আপোনালোকে পাৰিলে বাহিৰত নোলাব, কাৰণ ইয়াতে যিবিলাক গছ আছে গছবিলাক খুব নেৰ' হয়, মানে ট্ৰেইনৰ লগত লাগি যায়। আৰু কেতিয়াবা যিবিলাক পাত আছে গছৰ ভিতৰত আহি যায়। আৰু ইয়াতে যোনটো এটা খুজতি পাত আছে এইটো বহুত পোৱা যায় ইয়াতে, আপোনাৰ গাত লাগিলে মানে ইচিঙৰ প্ৰব্লেম হ'ব পাৰে, সেয়া আমাক ট্ৰেইনৰ ষ্টাফে কৈ দিছে। চ' বাৰে বাৰে আমি যেতিয়া বাহিৰত ওলোৱাৰ চেষ্টা কৰিছিলোঁ হাত, চ' আমাক বাহিৰত কৈ আছিল বাৰে বাৰে যে আপোনালোকে হাতটো ভিতৰত ৰাখক। চ' জাৰ্ণিটো বহুত ইণ্টাৰেষ্টিং হৈ আছে। ডিজেল ইঞ্জিনেৰে কেনেকৈ টয় ট্ৰেইনটো লৰি থাকে দেখাটো বহুত ভাল লাগে। আৰু আমি জাৰ্ণিটো এতিয়ালৈকে আহিলোঁ বহুত দূৰ, মৰলেছ হাফ ৱে আহিলোঁ, তথাপিও আমাক এনেকুৱা লগা নাই যে বহুত দূৰ আহিছোঁ, মানে ফিলে হোৱা নাই জাৰ্ণিটো। একচুৱেলি বহুত ইণ্টাৰেষ্টিং জাৰ্ণি হয়। ৱেল ফ্ৰেণ্ডছ, এই টয় ট্ৰেইন যেতিয়া হাইট গেইন কৰিব, ওপৰলৈ যেতিয়া উঠিব, মাজে মাজে এনেকুৱা কৰি আপোনালোকৰ ট্ৰেইন ৰিভাৰ্চত যাব লগা হয়, কাৰণ ৰিভাৰ্চত পিছফালে ট্ৰেইনটো যাই পেলাই ট্ৰেক চেঞ্জ কৰিব লগা হয়। এয়া আপোনাৰ ট্ৰেক চেঞ্জ কৰা মেইন ট্ৰেইনত উঠাৰ পিছত কি কৰে, ট্ৰেইনটো ৰিভাৰ্চ যায়, পিছফালে যায়। চ' বহুত দূৰ এনেকৈ পিছফালে যাব লগা হয়। পিছফালে যোৱাৰ পিছত ট্ৰেইনটো আকৌ নেক্সট ট্ৰেকত সন্মুখত আহি পেলাই উঠে। চ' এনেকুৱা 3বাৰ হয়, কাৰণ আমি এই যে ট্ৰেক 1 দি আহিছোঁ, এতিয়া ট্ৰেক 2 দি আমি ৰিভাৰ্চ কৰি আছোঁ, আৰু ওপৰত এখন ট্ৰেক 3 আছে, সেইটোৰে আমি ওপৰত উঠিম। চ' ট্ৰেইন ডাইৰেক্ট ওপৰত উঠিব নোৱাৰে, চ' এতিয়া প্ৰচেছ হয় ট্ৰেক চেঞ্জ কৰি পেলাই ওপৰত উঠাৰ কাৰণে। চ' এতিয়াও আমি পিছলৈ গৈ আছোঁ, পিছত যাই পেলাই আমি ট্ৰেকটো চেঞ্জ কৰিম। সেই যে মানুহজন যে আছে দাদা, এতিয়া ট্ৰেকটো তাতে চেঞ্জ কৰি দি আছে। চ' এই মই দেখালোঁ ট্ৰেক 1 দি আহিছিলোঁ, ট্ৰেক 2 দি আমি ৰিভাৰ্চ কৰিলোঁ, আৰু ট্ৰেক 3 দি আমি ওপৰলৈ উঠি যাম। আৰু এই ট্ৰেক চেঞ্জিং প্ৰচিডিউৰটো বহুত কেইবাৰ কৰিব লগা হয় হাইটছ গেইন কৰাৰ কাৰণে। আৰু এনেকৈ আমি ৰিভাৰ্চত ট্ৰেইনটো যাব লগা হয়, আকৌ ৰিভাৰ্চত আহি পেলাই যোনটো ট্ৰেক দি যাব সেই ট্ৰেকত আকৌ উঠি পেলাই ওপৰলৈ গুচি যায়। চ' এইটো এটা নৰ্মেল প্ৰচিডিউৰ হয় ট্ৰেইনটো ওপৰত উঠাৰ কাৰণে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ময়ো প্ৰথম 2-3বাৰ যেতিয়া চেঞ্জ কৰিছিলোঁ বুজি পোৱা নাছিলোঁ, যেতিয়া পিছলৈ আৰু ট্ৰেক চেঞ্জ কৰিছিল তেতিয়া মই ফাইনেলি বুজি পাইছোঁ যে ট্ৰেকটো কেনেকৈ চেঞ্জ কৰে আৰু চেঞ্জ কিয় কৰে। চ' ইয়াৰ হাইট গেইন কৰাৰ কাৰণে ট্ৰেকটো চেঞ্জ কৰে। আৰু ফ্ৰেণ্ডছ, যেতিয়া আপোনালোকে টয় ট্ৰেইন দি আহিব, এটা বস্তু আপোনালোকে দেখা পাব যে ট্ৰেইনটো মানুহৰ ঘৰৰ একদম ওচৰেৰে যায়। এনেকুৱা লাগে যেন মানুহৰ চাদৰ তলেদি গৈ আছে, ঘৰৰ বা বাৰাণ্ডাৰ ওচৰেৰে গৈ আছে। আৰু হয়ও একদম ক্ল'জ যায়, মানুহৰ ঘৰৰ একদম ক্ল'জ গুচি যায়। ফাইনেলি আমি তিনধুৰীয়া ৰেলৱে ষ্টেচনত আহি পালোঁ, য'ত আমাৰ লাঞ্চ কালেক্ট কৰাৰ কথা আছিল। এয়া তিনধুৰীয়া ৰেলৱে ষ্টেচন। আৰু ফ্ৰেণ্ডছ, এয়া তিনধুৰীয়া ৰেলৱে ষ্টেচনৰ কেণ্টিন হয়। ইয়াতে আমি আমাৰ লাঞ্চ কালেক্ট কৰিছোঁ, যোন লাঞ্চ আমাৰ ট্ৰেইনত অৰ্ডাৰ কৰিছিলোঁ। আমি ল'লোঁ এখন ভেজ আৰু নন ভেজ। আৰু এখন ট্ৰেইন যোনটো ডাউন নিউ জলপাইগুৰিলৈকে গৈ আছে। চ' আমাৰ লেফ্ট ছাইডৰ ট্ৰেইনটো আমাৰ ট্ৰেইন হয়। আৰু এই ট্ৰেইন ইয়াতে 10 মিনিটছৰ হল্ট হয়। এয়া তিনধুৰীয়া ৰেলৱে ষ্টেচন। চ' আমি লাঞ্চটো এতিয়া ইয়াতে কৰোঁ, 10 মিনিটৰ হল্ট আছে। চ' ফ্ৰেণ্ডছ, এয়া আমাৰ লাঞ্চ আহি পাইছে, আৰু এয়া হ'ল নন ভেজ থালি। নন ভেজ থালিত চিকেন অৰ এগ দুটা অপশ্যন আছিল, আমি এগ লৈছোঁ। প্ৰাইচ ছেম দুটাৰে 160। আৰু এই থালিখনত আছে ৰাইচ, পিঁয়াজ, এটা জলকীয়া, আৰু ইয়াত এটা পকৰা আৰু ভেন্দিৰ চব্জি, আৰু এগ কাৰী, আৰু এটা পামকিন চব্জি আছে, আৰু মিক্স ভেজ। চ' এতিয়া আমি টেষ্ট কৰিম খোৱা কেনেকুৱা হয়। চ' ফ্ৰেণ্ডছ, লাঞ্চখিনি ভাল লাগিছে, আৰু খোৱাটো একচুৱেলি ভালেই টেষ্টি আছিল। আপোনালোকে যদি টয় ট্ৰেইনত জাৰ্ণি কৰে, আপোনালোকৰ লাঞ্চ কৰোঁতে অসুবিধা নহ'ব, বিকজ আগতে অৰ্ডাৰটো দিব লাগিব। আৰু খোৱাখিনি ভাল আছিল, বাট এটা বস্তু হয়, কোৱান্টিটি বহুত কম আছিল, কাৰণ এজনৰ কাৰণে এইখিনি ছাফিচিয়েণ্ট নহয়। চ' উপায় নাই, কিন্তু লাঞ্চৰ টাইমত আপোনালোকে যদি লাঞ্চটো পায়, ভাল আৰু বেষ্ট লাঞ্চ পায়, দেন ইটছ অ'কে। আৰু ফ্ৰেণ্ডছ, এনেকুৱা কৰি মাজে মাজে ষ্টেচন আহে, য'ত ষ্টেচনৰ ষ্টাফ বা ষ্টেচন মাষ্টাৰে আমাৰ টি ছাৰ আৰু ড্ৰাইভাৰৰ পৰা কিবা চাইন লয় আৰু ট'কেন দিয়ে, ৰিচিপ্ট দিয়ে। চ' এয়া এখন পাছিং প্ৰচিডিউৰ হ'ব পাৰে। এনিৱে আমি আগলৈ যাওঁ, নেক্সট কি আহে আমি চাওঁ।
আৰু ফ্ৰেণ্ডছ লাহে লাহে ট্ৰেইন হাইট গেইন কৰি আছে আৰু যিমান ওপৰত আমি গৈ আছোঁ সিমানে ইয়াতে ক্লাউডছৰ মাজেৰে আমি গৈ আছোঁ এইবোৰ ক্লাউডছ হয় আৰু যিমান ওপৰত গৈছোঁ আমাক ঠাণ্ডা সিমান লাগি আছে আৰু এটা ফিল হৈ আছে যে আমি দাৰ্জিলিংলৈ গৈ আছোঁ চ' আমাৰ ইমান গৰম আছিল আমি যেতিয়া ইয়াৰ পৰা গৈছোঁ আমি বিলাচীৰ পৰা বহুত গৰম আছিল কিন্তু ইয়াতে আহি একদম পূৰা ঠাণ্ডা পাই আছোঁ আৰু ভাল লাগে মাজে মাজে এনেকুৱা কৰি ৱাটাৰফল আহে খুব ধুনীয়া আৰু যেতিয়া ফগি লেণ্ড আমি দেখা পাওঁ সঁচাকৈ ইমান যে ভাল লাগিছে মানে মই নিজে ক'ব পৰা নাই যে মই ক'ত আছোঁ আৰু ওপৰৰ পৰা যেতিয়া আমি তললৈ দেখিম বহুত ধুনীয়া ঘৰ কালাৰফুল য'ত টিন আছে ইমান ধুনীয়া দেখা যায় আৰু ৰিয়েলি এমেজিং জাৰ্ণি আৰু ট্ৰেইনখন বহুত সময়ৰ কাৰণে এনেকুৱাকৈ ৰাস্তাৰ ছাইডে ছাইডে যায় আৰু বহুত ইয়াতে মানুহ আছে যোনে টয় ট্ৰেইন চাবলৈ আহে আৰু ভিউ পইণ্টো বহুত আছে চ' ৰিয়েলি ফিল দ্য ভাইবছ অফ দাৰ্জিলিং চ' এতিয়া আমি গৈ আছোঁ আৰু মই আপোনাক ইয়াত ৰোড মেপটো দেখাই দি আছোঁ এইটো নিউ জলপাইগুৰিৰ পৰা ষ্টাৰ্ট কৰি চিলিগুৰি চুকনা ৰংটন আৰু তিনধাৰীয়া গায়াবি মাহেন্দি এইবিলাক ষ্টেচনেদি হয় আমি ঘুম ষ্টেচন যাম আৰু এতিয়া আমি মাহেন্দি ষ্টেচন ক্ৰছ কৰি পেলাই কুৰ্চিয়ং পাম আৰু কুৰ্চিয়ঙৰ পিছত আমি টুং তাৰপিছত সোনাদা তাৰপিছত ঘুম ষ্টেচন আৰু ফ্ৰেণ্ডছ এতিয়া আমি পাই গ'লোঁ কাৰ্চিয়ং ষ্টেচন কাৰ্চিয়ং এখন বহুত ধুনীয়া টাউন হয় আৰু দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ যোনটো মেইনটেনেঞ্চ হয় এইটো কুৰ্চিয়ং ৰেলৱে ষ্টেচনতে হয় আৰু কুৰ্চিয়ং ডিভিজন বুলি কোৱা হয় আৰু কুৰ্চিয়ং আপোনালোকে জানে এইটো ফেমাছ প্লেচ ফৰ এডুকেশ্যন যোনটো আমাৰ গুৰুকুল অফ এডুকেশ্যন বুলিও কয় কুৰ্চিয়ং চ' ফ্ৰেণ্ডছ এয়া হৈছে কুৰ্চিয়ং ৰেলৱে ষ্টেচন আৰু এয়া ষ্টেচনখন 4864 ফিট এবাভ চি লেভেল আছে আৰু এয়া দাৰ্জিলিং হিমালয়ান ৰেলৱে মেইনটেনেঞ্চ কৰে কুৰ্চিয়ং ডিভিজন বহুত ধুনীয়া হয় আৰু এই কুৰ্চিয়ং ৰেলৱে ষ্টেচনত এখন কেফে আছে কেফে ডি চেণ্ট্ৰেল আৰু এই কেফেখন 1881ত বনোৱা হয় খুব ধুনীয়া এখন কেফে হয় ভিতৰলৈ আপুনি কেতিয়াবা যদি আহে এক্সপ্ল'ৰ কৰিব চ' ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ ঘুম ৰেলৱে ষ্টেচন আৰু ঘুম ৰেলৱে ষ্টেচনৰ এটা ইণ্টাৰেষ্টিং ফেক্ট আছে এয়া ঘুম ৰেলৱে ষ্টেচন ইণ্ডিয়াৰ হায়েষ্ট অল্টিটিউডত বনোৱা এখন ৰেলৱে ষ্টেচন হয় যোনটো 7407 ফিট এবাভ চি লেভেল আছে আৰু এইটো হায়েষ্ট ইন ইণ্ডিয়া আৰু 14th ইন দ্য ৱৰ্ল্ড ৰেংক কৰে চ' ঘুম ৰেলৱে ষ্টেচন বহুত ধুনীয়া ৰেলৱে ষ্টেচন আৰু নেক্সট হ'ব দাৰ্জিলিং এয়া বহুত এতিয়া ঠাণ্ডাও লাগি আছে ঘুম ৰেলৱে ষ্টেচনত কাৰণ আমি বহুত হাইটত আহিছোঁ কাৰণ এতিয়া ইণ্ডিয়াৰ হায়েষ্ট ৰেলৱে ষ্টেচন আমি থিয় হৈ আছোঁ ইটছ কল ঘুম ৰেলৱে ষ্টেচন চ' ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ 7000 ফিট ওপৰত চ' এতিয়া অকণমান ঠাণ্ডা লাগি আছে অকণমান নহয় ভালে ঠাণ্ডা লাগি আছে মোৰ মুখ দি মাতো নলাই বাট মানে এক্সাইটমেণ্ট আৰু ঠাণ্ডা মিক্স হৈ গৈছে ফিলিং বহুত ঠাণ্ডা লাগি আছে চ' ফ্ৰেণ্ডছ এয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ ঘুম ষ্টেচন আৰু এইটো অল্টিটিউড হৈছে 2258 মিটাৰ চ' ঘুম ষ্টেচন ইজ দ্য হায়েষ্ট পইণ্ট অফ DHR এণ্ড ইজ দ্য হায়েষ্ট ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া It is from here that road leads to Nepal, the Tista Valley and Tiger Hills. So yeah, এখন পুৰণা ফটো ঘুম ৰেলৱে ষ্টেচন ইয়াতে কেণ্টিনো আছে কেণ্টিনত আপোনালোকে বস্তু ল'ব পাৰে চ' 10 মিনিটছ হোল্ডৰ পিছত আমি আকৌ নেক্সট এতিয়া অকণ তললৈ নামি যাম দাৰ্জিলিং ঘুমতকৈ অকণমান তলত হয় চ' দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ এইটো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ আমি পালোঁ যে আমি এটলিষ্ট ইণ্ডিয়াৰ হায়েষ্ট পিক এল্টিটিউডত থকা ৰেলৱে ষ্টেচনত আমি আহিলোঁ ঘুম So let's move forward to Darjeeling. So friends, finally আমি দাৰ্জিলিং আহি পালোঁ চ' ট্ৰেইন অকণমান লেট আছিল বাট যিমানে নহওক কিয় 8 ঘণ্টাৰ জাৰ্ণি যোনটো আছিল আমাক অকণমানো ব'ৰ লগা নাই হয় না বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া এইটো লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ এটা আমি ভাবাই নাছিলোঁ কেতিয়াও টয় ট্ৰেইন দি জাৰ্ণি কৰিম বাট আহি বহুত ভাল লাগিছে কিন্তু মোৰ ঠাণ্ডাৰ কাৰণে মোক দি মাতে নলাগি চ' তাইৰ বহুত ঠাণ্ডা লাগি আছে অলৰেডি আমি বহুত ওপৰত আছোঁ এতিয়া দাৰ্জিলিং চ' কুইন অফ হিলছ চ' ভিডিঅ'টো অকণমান দীঘল হৈছে ফ্ৰেণ্ডছ আৰু বৰষুণো দি আছে ইয়াতে চ' ফ্ৰেণ্ডছ হোপ আপোনালোক ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাক ফ'ল' কৰিব নাপাহৰিব আৰু ফ্ৰেণ্ডছ এই ভিডিঅ' দেখিলে শেষ কৰিলোঁ হোপ ইউ লাইক দিছ ভিডিঅ' ডু লাইক এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড ডণ্ট ফৰগেট টু হিট দেট বেল আইকন চ' আজিৰ কাৰণে Goodbye. Good night. Please subscribe. So, yeah, our Darjeeling series start hobo. Yata ami Darjeeling ki ঘুৰিম ক'ত কি ঘুৰিম
ভিডিঅ'জ আপোনাৰ লগত শ্বেয়াৰ কৰিম One more night বাই বাই without your hands, without me in your arms. Looking back, I wonder why I didn't show you how deep is my love. Let's talk about love.